মই ক্লাছ 11ত আছিলোঁ। আমি খেলা ফিল্ডৰ কাষতেই মামাৰ ঘৰ। বিয়া হোৱা 2 মাহ হৈছে মামাৰ। খেলৰ মাজত পিয়া লগাত মামাৰ ঘৰলৈ দৌৰি গ'লোঁ। তেতিয়া সময় প্ৰায় দুপৰীয়াৰ হৈ বাজিছে। ভিতৰলৈ সোমাই গ'লোঁ পানী বিচাৰি। মামা কামত গৈছিল। মামীক মাত দিলোঁ, কিন্তু একো উত্তৰ নাই। গতিকে পাকঘৰত গুচি গ'লোঁ। নিজে পানী ল'লোঁ আৰু মামীক মাত লগাবলৈ ইফালে সিফালে চাওঁতে দেখা পালোঁ মধুৰি গছজোপাৰ কাষত চালিৰ তলত টেবুল ফেনৰ বতাহ লৈ পেটৰ চকীত শুই আছে। ভৰিকেইটা আঁঠুলৈ চকীৰ সেন্দুলত তুলি থৈছে আৰু মেখেলা কোচাই বগা বগা মঙহাল কৰঙনকেইটা উলিয়াই শুই আছে। মোৰ সেই সময়ত উপন্যাসবোৰ পঢ়ি হাত মৰাৰ অভ্যাসটোৱে মামীৰ ভৰপূৰ যৌৱনৰ সোৱাদ লৈ আকৌ হাত মাৰিবলৈ মন গ'ল। যিমান পাৰি ওচৰলৈ গৈ মামীৰ বুচখন চাবলৈ চেষ্টা চলালোঁ। মামীৰ টোপনি বহুত আহিছিল, কাৰণ ডিঙিৰ কাষত ঘামে বৈ আহি কুশ্বনখনত টুক টুককৈ পৰি আছিল। তথাপিও মামীৰ একো খবৰ নাছিল। মামী শকত-আবত আছিল আৰু বোৱাৰীৰ অৰিজিনেল চেহেৰা গাত আছিল। ছেক্স আৰু চেহেৰা যেন দুইটাৰ ফিউজন। মই মাটিত আঁঠু কাঢ়ি বহি মামীৰ বুচখন চোৱাত লাগিলোঁ। পোহৰৰ অভাৱ আছিল, গতিকে সেইকণ পোহৰ মেখেলাৰ ভিতৰত যথেষ্ট আছিল। তাতে বগা কৰঙনকেইটাই ৰিফ্লেক্টৰৰ কাম কৰি মোৰ ভাগ্যখন উজ্বলাই তুলিছিল। সিফালে ফিল্ডৰ ওচৰৰ ৰাস্তাৰ পৰা মোক মাতি আছিল, জয়ন্ত জয়ন্ত আহ ঐ। মোৰ মামীক এৰি যাবলৈ মনেই নাছিল, কিন্তু উপায় নথকাত শেষবাৰৰ বাবে মামীৰ বুচ চাবলৈ বিচাৰোঁতেই মুখখন বল দি বুচতেই পৰিলোঁ আৰু হাত দুখন এখন মাটিত আনখন চোফাত দিবলৈ ধৰোঁতে মামীৰ আধা খোলা ব্লাউজৰ ওপৰত, অৰ্থাৎ আধা দুডু আৰু আধা ব্লাউজৰ ওপৰত পৰিল। মামীয়ে ভয় খাই উচপ খাই উঠোঁতে মামী আহি মাটিত পৰিলহি। পৰি হাঁহি মামীৰ সুধিলে, কি হ'ল, কি আচলতে জয়ন্ত? মই ক'লোঁ, মামী তুমি শুই থাকোঁতে এটা নাইপিয়া সাপ তলত আছিল। সেইটো খেদিবলৈ যাওঁতে তোমাৰ গাত খুন্দা লাগিল। বেয়া নাপাবা মামী, সেইটোনো কি? ব'লা পাকঘৰলৈ, তেল দিয়া পিঠা এটা খাবা। মই না নকৰি মামীৰ লগত গ'লোঁ পাকঘৰলৈ। ঘৰখন ডাঙৰ, কিন্তু মানুহ হিচাপে মামা মামীয়ে থাকে, আন কোনো নাই। মামীৰ পিছে পিছে যাওঁতে মামীৰ টপিনাকেইটা দুইটাই ঘহনি খাই উঠা নমা কৰি মোৰ কণীটো টাং খাই গ'ল। পাকঘৰত মামীয়ে মোক বহিবলৈ দি ৰেকত থকা বাচনটো ল'বলৈ ধৰোঁতে মামীৰ গৰম টপিনাটোৰ পৰা গোটেই ভৰিটো মোৰ আঁঠুত লাগিল। মই মামীক দুইটা আঁঠুৰে চেপিবলৈ ধৰিলোঁ। পৰিলোঁ বুলিয়ে মামীয়ে মোৰ আঁঠুত লাগি মোৰ কোচত পৰি গ'ল। মোৰ কান্ধত 2 হাতেৰে ধৰিলে আৰু গোল গোল কোমল গাখীৰকেইটা মোৰ মুখত লাগি আছিল। মামীয়ে যেন মোৰ কোচত বহি ভালহে পালে, ক'লে, তুমিয়েই মোক পেলালা। মই ক'লোঁ, চৰি। মামীয়ে মোক চুমা এটা দি ক'লে, একো নহয় দিয়া, তোমালোক চব ল'ৰা একেই বুলি টপিনাকেইটা মোৰ কণীটোত ঘঁহাই হাঁহি ক'লে, সেইটো দেখোন উঠি আছে যে। মোৰ ইমান লাজ লাগিল, কিন্তু ল'ৰা যিহেতু চান্স পাই মামীক চুমা এটা দিলোঁ। মামীয়ে ক'লে, বদমাছ, তুমি তেতিয়া মোৰ মেখেলাৰ ভিতৰত জুমি চাই আছিলা ন? মই ক'লোঁ, লাজত গম পালা যেতিয়া এতিয়া এবাৰ দেখুৱাই নিদিয়া কিয়? মামীয়ে ক'লে, তোমাৰ কোলাতে আছোঁ, কি চাব বিচাৰা? মামীক জোৰেই সাবটি ল'লোঁ। মোৰ সকলো ধৈৰ্যৰ সীমা শেষ হৈ গৈছিল। মামীৰ গাখীৰকেইটা ব্লাউজৰ ওপৰতেই মুখখনৰে ঘঁহাব ধৰিলোঁ। মামীৰ মেখেলা ওপৰৰ পৰা পৰি গৈছিল। তলত মই মামীৰ পেটটোত চুমা খাই দিলোঁ। মামীয়ে কুটকুটাইছে, জয়ন্ত বুলি থিয় হৈ দিয়ে। মামীৰ ব্ৰা নিপিন্ধাকে থকা গাখীৰৰ নিপুলকেইটা সৰু সৰু হৈ মোক আহ্বান কৰিছিল মামীক চুদি মামীৰ সুখকণ উপহাৰ দিবলৈ। মামীৰ পেটিকোটটো দাঙি ল'লোঁ, টানি আনিলোঁ মুখৰ ওচৰলৈ আৰু 2খন হাত টপিনাকেইটাত পিটিকি পিটিকি মামীৰ গাখীৰকেইটা নিপুলকেইটাত মৃদু কামোৰ দি খাবলৈ ল'লোঁ। জয়ন্ত, বৰ ভাল লাগিছে অ'। মই মামীৰ বুচত আঙুলিকেইটাৰে তিয়াই পেলালোঁ। মুখখনেৰে বুচখন চেলেকি দিলোঁ। মামী, আই লাভ ইউ মামী। মামীয়ে ক'লে, মামাক এইবোৰ কৰিবলৈ নিদিওঁ, খালি চুদিবলৈ দিওঁ। মই ক'লোঁ, মামাই গম পালে কি হ'ব? মই ক'ম বুলি ভাবিছা?
মামীয়ে আৰু ক'লে আজিৰ পৰা তুমি মোৰ ফ্ৰেণ্ড এইবুলি মামীয়ে মোক ওঠত চুমা খাই মোৰ কণীটো চুহিবলৈ ল'লে মোৰ কণী টনটনীয়া হৈ আকাশ মাৰ্গত স্কাই ৰকেটৰ উৰা মাৰিবলৈ ৰেডি হৈ থকা ৰকেট হৈ থিয় হৈ আছিল মামীয়ে নিমখীয়া মাল পানী পিনি খাই চাৰিওফালৰ পৰা কণীটো ধৰি খোৱাত লাগিল ইফালে মাজে মাজে মামীৰ টপিনাকেইটা বুজকেইটাত মই পিটিকি মোহাৰি থাকিবলৈ ল'লোঁ মামীৰ মঙহাল শৰীৰটো কোনোফালেই টিপিলেও নোজোৰা হ'ল সকলো ফালেই মঙহ আৰু টিপি ভাল লগা গৰম মাল মামী মোক ক'লে ব'লা শোৱনি কোঠালৈ যাওঁ মামীয়ে মোক সাৱটি লৈ গৈ বিচনাত নিজেই পৰি ভৰিকেইটা মেলি দিলে মই মামীৰ পেটিকোটটো আৰু অকাৰণত এহাতে ওলমি থকা নীলা ব্লাউজটো দলিয়াই পেলাই দিলোঁ মামীয়ে বুজখন মেলি দিলে ক'লে জয়ন্ত ভৰাই দিয়া মই ভৰাই দিলোঁ কণীটো একেবাৰতেই মামীয়ে মোক সাৱটি ক'লে ইমান টান মোটা কণী মামাৰটো তোমাৰ নিচিনা নহয় ক'লা আৰু চুটি তথাপিও চুটিবলৈ পালে বলিয়া হৈ যায় মই ক'লোঁ মোৰতো ভাল পাইছানে তুমি মামীয়ে ক'লে মই ভবাই নাছিলোঁ তোমাৰ কণীটো ইমান বঢ়িয়া বুলি আজি ভিতৰতে পেলাবা হা জয়ন্ত মই ক'লোঁ কিয় পেলাব লাগে ভিতৰত মামা ভিতৰতে পেলাই আছে বিয়াৰ পিছৰ পৰা তুমিও পেলালে এতিয়া একো নহয় মই পাগলা হৈ গ'লোঁ ভিতৰত পেলোৱাৰ কথা শুনি মামীক জোৰে জোৰে 30 বাৰমান ওলোৱা সোমোৱাব ধৰিলোঁ মামীয়ে ক'লে মোক বহিবলৈ দিয়া এইবুলি মামীয়ে মোক কণীটো ভৰাই নিজেই বহি চুদিবলৈ ধৰিলে ক'লে এইটো ভৰাইছোঁ ভাল লাগিছেনে মামীয়ে নিজেই কৈ কৈ সুখ লোৱাত লাগিল কেনেকুৱা চলিছোঁ জয়ন্ত মোৰ মামীৰ চেক্স দেখি ওলাও কিন্তু মামীক টপিনৰ ফুটাটোত এবাৰ আঙুলি ভৰাওঁতে ধুনীয়াকৈ আঙুলিটো সোমাই যাওঁতে মই গম পালোঁ যে মামীক এছহোল ফাক কৰি ভাল লাগিব গতিকে মামীক ডগি পজিশ্যনত থৈ পকৰৰ ফুটাটোত থু অলপ লগাই কণীটো ভৰাই দিলোঁ কি বঢ়িয়া মামীয়ে ক'লে এইটো মোৰো ভাল লাগিব জয়ন্ত মামীক ক'লোঁ তুমি আগতে পকৰ মৰাইছা বুলি মই গম পাওঁ মামীক মই এইটো এনেই কৈ চাইছিলোঁহে মামীয়ে লগে লগে ক'লে নাই এবাৰ আমাৰ বৰদেউতাৰ ল'ৰাটোৰ লগত মোৰ ক্ৰাছ হৈছিল তেতিয়া সি মোক এইটো কেইবাৰমান কৰিছিল তেতিয়াৰে পৰা মোৰো ভাল লগা হ'ল এতিয়া তুমি আকৌ আজি কৰিলা আৰু মামাই নকৰে নেকি মামাক এইবোৰ কৰিবলৈ কেনেকৈ নকওঁ জয়ন্ত থাকিব পৰা নাই বিৰিছে পিছফালে মামীৰ পকৰ ফুটাটোৰ পৰা মাজে মাজে ফক ফক চাউণ্ড হ'বলৈ লাগিল মোৰ ওলাও হ'ল মামীক খুৱাই ল'লোঁ আৰু কণীটো মামীৰ বছত ভৰাই চুলিব লাগিলোঁ চপ থপ বুজখনৰ ভিতৰত মোৰ কণীটোৰ সৈতে চাউণ্ড গড জয়ন্ত মোক ফালি যাব আজি সঁচাই মামীৰ বুজখন ফালি চুদিলোঁ কাৰণ ইমান ধুনীয়া লাগিছিল বৰ্ণনা কৰা কঠিন মামীৰ ভৰিকেইটা দাঙি মোৰ কান্ধত লগাই ইমান আকস্মাত লাগিলোঁ মামীয়ে ক'লে জয়ন্ত বিষাইছে মোৰ কি হৈছিল নাজানো মোৰ ওলোৱাৰ নামেই নোহোৱা হ'ল এইবাৰ কণীটো মামীৰ মুখত নি ভৰাই দি হাতখন গাৰু দুই কাষে থৈ মুখত চুদিবলৈ ল'লোঁ মামীয়ে তোৰৰ অলপ বমি বিচনাৰ ছাইডত উলিয়াই পেলাই মই আকৌ মামীক কোচত মুখখনেৰে খাই মামীক বলিয়া কৰিলোঁ জয়ন্ত আজি মোক শেষ কৰি দিলা মই চুদি থাকিলোঁ মামীক এই সময়ছোৱাত মামীৰ 2বাৰ ঝটকা খালে মামী ভাগৰি পৰিছিল মামীক আৰু পলম নকৰি ক'লোঁ মোৰ ওলাব মামী ক'লে মোৰ ওলাই গ'ল জয়ন্ত চৰি মোৰ কিন্তু মামীৰ মেল খোৱা বুজখনত তেতিয়াও চুদি ভাল লাগি আছিল অলপ পিছনে মোৰো ওলাই গ'ল বুজখন বাৰিষাৰ ভৰপূৰ পানী থকা পুখুৰীৰ দৰে চপচপীয়া হৈ পৰিছিল মামীয়ে ক'লে আজি মোৰ পিঠাখনেই খাই দিলা মই ক'লোঁ এতিয়া তোমাৰ পিঠা খাবলৈহে আহিম আজিকালি মই মামাহঁতৰ ঘৰত দুদিনমান নগ'লে মামী আহি মোক কয়হি পিঠা খাবলৈ যাবা আকৌ জয়ন্ত মামীৰ গৰম পিঠাৰ সোৱাদেই কিন্তু ইউনিক তেনেহ'লে বন্ধুসকল আকৌ এনেদৰে ধুনীয়া ৰোমান্টিক এটা কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিম তেতিয়ালৈকে চাই থাকিব মিছলিয়া যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে ধন্যবাদ